What's up, my beautiful people? Welcome back to my YouTube channel, Everything with Prasanna. থাম্বনেলটো দেখি আপোনালোকে গম পাইছে টপিকটো কিহৰ ওপৰত কোনটো ইনষ্টিটিউট কম্পিউটাৰ ইনষ্টিটিউট ভাল কোনটো ইনষ্টিটিউট বেয়া কোনটো ইনষ্টিটিউট ফেক আপোনালোকে কেনেকৈ ধৰিব পাৰিব তাৰ বিষয়ে আজি ভিডিঅ'টো বনাম ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় ভিডিঅ'টো চাই তেনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থব আহক এতিয়া স্ক্ৰীনত গৈ পেলাই দেখাওঁ কেনেকৈ আপোনালোকৰ ইনষ্টিটিউটৰ নাম্বাৰটো মাৰি পেলাই চাব ফেক নে ভালেই আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব তাৰ পাছত ইয়াত চাব ওপৰত আপোনালোকে যোনটো ইনষ্টিটিউটত কম্পিউটাৰ শিক্ষা লাভ কৰিছিলে তাৰ প্ৰত্যেকৰে এটা অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটো ইয়াতে টাইপ কৰি ল'ব এতিয়া মই কৰিছিলোঁ আইএক্ট কম্পিউটাৰ ইনষ্টিটিউটৰ পৰা এনেকৈ মই আইএক্ট মাৰি লৈছোঁ আপোনালোকে যোনটো ইনষ্টিটিউটৰ পৰা কৰিছিলে সেই ইনষ্টিটিউটটোৰ নামহে মাৰিব গৈ পেলাই এনেকৈ অফিচিয়েল ৱেবছাইট এটা খোল খাব তাৰপিছত পেজটোত আহি পেলাই ইয়াতে আমাৰ আইএক্ট এডুকেশ্যন এইটো হ'ল আমাৰ অফিচিয়েল ৱেবছাইট আপোনালোকে এই পেজটোত অহাৰ পিছত ইয়াত দেখিব ষ্টুডেণ্ট জোন নামৰ এটা অপশ্যন আছে মই চাওক মই মাৰ্ক কৰিয়ে দিছোঁ সেই অপশ্যনটো খুলি ল'ব প্ৰথমতে মোৰ নেটটো অকণমান শ্ল' সেইবাবে অকণমান দেৰি হৈ আছে অকণমান অপেক্ষা কৰক তাৰপিছত ইয়াতে দেখিব ইয়াতে আহিব এনৰোল নাম্বাৰ নং আপোনালোকৰ সকলোৰে এটা এনৰোল নাম্বাৰ থাকিব ইয়াতে সেইটো অপশ্যনত ক্লিক কৰি দিব নাম্বাৰটো আপোনালোকে চাৰ্টিফিকেটতে চাই ল'ব চাৰ্টিফিকেটত সকলোৰে থাকে তাৰপিছত সেইটো নেক্সট বটনটোত ক্লিক কৰাৰ পিছত ইয়াতে দেখিব আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব এতিয়া গম পাব যে আপোনালোকৰ চাৰ্টিফিকেটখন ৰিয়েল ভিডিঅ'টো চাই আপোনালোকে গম পাইছেই কেনেকৈ কৰিব লাগে কোনোবা এটা ইনষ্টিটিউটত যদি এডমিশ্যন ল'ব যায় আগতে তাৰ আগৰ কোনোবা কৰি যোৱা চাৰ্টিফিকেট আছে নহয় তাৰ এনৰোলমেণ্ট নাম্বাৰটো মাৰিব তাৰপিছত চাব যদি আছে তেনেহ'লে সেইটো কম্পিউটাৰ ইনষ্টিটিউটত আপোনালোকে এডমিশ্যন ল'ব পাৰে ৰখক মই আপোনালোকৰ চাৰ্টিফিকেটখন দেখাই দিছোঁ এয়া চাওক এয়া এনেকুৱা নাম্বাৰ এটা আছে এনৰোলমেণ্ট নং বুলি এই নাম্বাৰটো মাৰি চাব যদি আহে নেটত গুগলত যদি আছে তেনেহ'লে এইটো ঠিকেই আছে আৰু ইয়াত চাব আপোনালোকে ইয়াত এইটো চাওক এনেকুৱাকৈ থাকিব মোৰটো আছে গভৰ্ণমেণ্ট অফ নিউ দিল্লী আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইনষ্টিটিউটটো থাকিব লাগিব তেতিয়াহে আপোনালোকে গম পাব ভাল নে বেয়া আৰু আপোনালোকে চাই ল'ব ইয়াতে বহুতৰ লিখা থাকে গভৰ্ণমেণ্ট অফ আছাম সেইটো একচেপ্টেবল হয় কাৰণ যোনে এইবাৰ আছাম পুলিচত ইণ্টাৰভিউ দিব গৈছে তেওঁলোকে হয়তো গম পায়েই যে এইবাৰ বহুতখিনি কম্পিউটাৰ ইনষ্টিটিউটৰ চাৰ্টিফিকেট একচেপ্ট কৰা নাই গতিকে আপোনালোকে চাই ল'ব কোনটো ইনষ্টিটিউট ভাল নে বেয়া তাৰ পাছতহে এডমিশ্যন ল'ব নহ'লে সেই ইনষ্টিটিউটত এডমিশ্যন নল'ব নহ'লে আপোনালোকৰ সেই সময়খিনি আৰু পইচা এনেই যাব তো আপোনালোকে চাই ল'ব কোনটো ইনষ্টিটিউট ভাল কোনটো ইনষ্টিটিউট বেয়া মইতো আইএক্টৰ পৰা কৰিছিলোঁ আৰু এনেকুৱা চাৰ্টিফিকেট এখনো পাব এনেকুৱা আপোনালোকে চাই ল'ব গোটেইখিনি তাৰপিছতহে এডমিশ্যন ল'ব এনেই য'তে ত'তে এডমিশ্যনটো লৈ নল'ব আৰু আপোনালোকে জানে কিছুমানে খালী পইচাটো লয় আৰু PGDCA চাৰ্টিফিকেটখন দি দিয়ে তেনেকুৱা ইনষ্টিটিউটততো ভুলতেও নাযাব কাৰণ সেইখন চাৰ্টিফিকেটৰ ইমান কাম নহ'ব আপোনালোকৰ চবতে কিছুমান প্ৰাইভেট জবত ল'ব পাৰে কিন্তু গভৰ্ণমেণ্টত প্ৰায় একচেপ্ট নকৰে কাৰণ এইবাৰ জানে বহুতে যোনখিনিয়ে আছাম পুলিচৰ ইণ্টাৰভিউ দিব গৈছে একচেপ্ট নাই কৰা বহুতখিনিৰ গতিকে গোটেইখিনি চাই পেলাইহে কম্পিউটাৰ চাৰ্টিফিকেটখন ল'ব এনেই নল'ব ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট দিব কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ আগলৈ পাই যাবলৈ ধন্যবাদ